উফ হচৰি নহয় পাপা এইটো মোৰ দুভাগৰ এৰিয়া আছিল কিন্তু মই ইটোৰ পৰা সিটো সিটোৰ পৰা সিটো সিটোৰ পৰা সিটোত চাই লিখোঁতে মানে হচৰি হৈ গোটেই ঘৰখন দেখোন একদম হুন্দা হৈ আছে ঘৰত কোনো নাই নেকি বাবা পেটাল কি কৰি আছা তুমি আছো আছো ঘৰতে আছো মই আছো ইয়াতে আছো কলৈ যোৱা নাই চাও বাবা পেটাল এইফালা এইফালা আছো বাবাই ঘৰত আছো মই আহিছো কওক 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 কি ক'বলৈ আছে কওক 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 মই শুনি আছো কওক কওক শুনিছো স্কুলত আপোনাৰ পৰীক্ষা হৈ আছে চাওঁ তো পৰীক্ষা বহি চাওঁ স্কুলত পৰীক্ষা চলি আছে ন স্কুলত পৰীক্ষা চলিয়ে থাকে বাবা আমিতো যেতিয়া তেতিয়া পৰীক্ষা দি থাকোঁ পৰীক্ষা আহি থাকে দি থাকোঁ 3 মাহৰ মূৰত 2 মাহৰ মূৰত 1 মাহৰ মূৰত পৰীক্ষা হৈ থাকে পৰীক্ষা দি থাকোঁ কওক কিবা সুধিব যদি কওক সুধিলে মই ফটাফট কৈয়ে দিম পৰীক্ষা বহি চাওঁ বাবা পৰীক্ষা বহি মানে আমাৰ সদায় লিখা বহিখনতে লিখিবলৈ দিয়ে এইখনতে যদি আপুনি চাই চাব পাৰিব বাবা একো নাই চাব পাৰিব এতিয়া কওক কবি কেই প্ৰকাৰৰ আৰু কি কি কবি এনেই সাধাৰণতে 3 প্ৰকাৰৰ হয় বহলাই ক'ব লাগিবনে ঠিক আছে বহলাই কৈ দিছোঁ একো নাই কবি এনেই সাধাৰণতে 3 প্ৰকাৰৰ হয় যিবিলাক কবিয়ে বন্ধৰ দিনত মানে কবিতা লিখে তেওঁলোকক মানে বন্ধাকবি বুলি কোৱা হয় আৰু এটা আছে যিবিলাক কবিয়ে আপোনাৰ ফুল টাইমলি কবিতা লিখে আৰু কিন্তু যিবিলাকে কবিতা লিখা নাই তথাপিও তেওঁ কবি হয় ঠিক আছে যিবিলাক আগতে কবিতা লিখিছিলে কিন্তু এতিয়া কবিতা লিখা নাই তেওঁলোক ফুল কবি মতলব তেওঁলোকক আমি যদি ক'বলৈ হয় ফুলকবি বুলি কোৱা হয় কবি নে সাধাৰণতে 3 প্ৰকাৰ বন্ধাকবি ফুলকবি ফুলকবি এনেকৈ পঢ়িলে কোনোবা তোক মোৰ ভালকৈ পঢ়িব লাগিব এনেকৈ পঢ়িলে নহ'ব কিন্তু দেই ভালকৈ পঢ়িব লাগিব আৰু ভালকৈ পৰীক্ষা পাছ হ'ব লাগিব এনেকৈ পঢ়িলে মই তোক মোৰ নিজৰ ল'ৰা হয় বুলি ক'ব পাৰিম নেকি মানুহৰ আগত মই লাজ পাম নহয় তই ভালকৈ পঢ়িব লাগিব দেই ভালকৈ পাছ কৰিব লাগিব এনেকৈ স্কুল গ'লে হ'ব নেকি ভালকৈ পঢ়িব লাগিব ভাল মাৰ্কছ লৈ পাছ কৰিব লাগিব তেতিয়াহে মই কৈ পাৰিম হয় বাবা বাহ এইখন কি তোৰ স্কুলত দিয়া পৰীক্ষাৰ কি বহি ধুনীয়া নম্বৰ পাইছ দেখোন হয় অংকত 3 ইংৰাজীত 2 অসমীয়াত 5 বঢ়িয়া নম্বৰ পাইছ চাওঁ দে তোৰ অংকৰ বহীখন দিছিলে নহয় তই যে পৰীক্ষা দিছিলি যে অংকৰ বহীখন সেই অংকৰ বহীখনটো তোক দিছিলে মাষ্টৰে স্কুলত কৈছে মোক গতিকে তই সেই অংকৰ বহীখন মোৰ হাতত দে আৰু মই তোক প্ৰশ্ন সুধিম তই কবি উত্তৰ কৈ যাবি এটাকৈ কৈ যাবি ঠিক আছে বাহ লিখিছ কিন্তু দেই তই 1 নম্বৰটো দেখোন শুদ্ধই লিখিলি 2 নম্বৰটো শুদ্ধ লিখিলি ৱাহ 3 নম্বৰটো আকৌ এইটো কি লিখিলি ৱাহ 3 নম্বৰটো হচৰি ক'ৰ পৰা আহিলে গোটেইখিনি দুভাগৰ এক এইখিনি কিবা কিবি আছে চবেই আছে অংক আছে 3 × 4 5 × 6 গোটেইবিলাক আছে হচৰিটো ক'ৰ পৰা আহিলে মানুহ মাত্ৰেই ভুল নহয় জানো নহয়ও পাপা এইটো আচলতে মানে কি ক'ম আপোনাক ক'বলৈ গ'লে দুভাগৰ একেই আছিল কিন্তু মই বেলেগৰ পৰা চাই লিখোঁতে মানে অলপ ভুল হ'ল বেয়া নাপাব বাবা হচৰি হৈ গ'ল দুভাগৰ একেই আছিলে বাবা একেবাৰে লাষ্ট বেঞ্চত আছিলে পলাশৰ পৰা চাই লিখিলে আমাৰ পিণ্টুৱে যেতিয়া চাই লিখিলে এইটো দুভাগৰ একত আকৌ লিখিলে আমাৰ হিৰণময় লিখোঁতে কি কৰিলে দুভাগৰ একটো অকণমান ষ্টাইল দি লিখিলে ঠিক আছে ষ্টাইল দি লিখোঁতে তাৰ আগত আকৌ মই আছিলোঁ যেতিয়া মই এনেকৈ উভতি চালোঁ ই দেখোন এইটো লিখিয়ে পেলালে তাৰপৰা মই নাম্বাৰটো মিলাই চালোঁ আনচাৰটো মিলাই চালোঁ ঠিকেই আছে মই হচৰি বুলি লিখিলোঁ কিন্তু আছিলে একচুৱেলি দুভাগৰ একে কিন্তু দুভাগৰ একটোৱে হচৰি হৈ গ'ল বেয়া নাপাব পাপা একদম ভুল হৈ গ'ল কিন্তু মই আগৰটো পৰীক্ষাত মই কিন্তু এনেকুৱা ভুল নকৰোঁ মই মানে আপোনাক কথা দিছোঁ যে মই আগৰটো
পৰীক্ষাত যদি এনেকুৱা যদি মই ভুল কৰোঁ ন, আপুনি মোক এচাৰি নালাগে, হালোৱা এচাৰি লৈ কোবালেও মই সহ্য কৰিম। কিন্তু এইটো পৰীক্ষাত মই দাবী কৰিম মানে এইটো হচৰিয়ে আছিলে, কিন্তু মই তাৰ পৰা চাই লিখাখনে হচৰি হৈছিলে, ঠিক আছে। কিন্তু মই হচৰিটো দুভাগৰ এক হৈছিলে, কিন্তু মোৰ ভুল হ'ল। মই তাত কৈছোঁ, মই তাত ক্ষমা মাগিছোঁ, মোৰ ভুল হ'ল সেইটোত। কিন্তু মই হচৰি নহয়, দুভাগৰ একে হৈছিলে, কিন্তু মই ভুলৰ বাবে মই দুভাগৰ একটোক হচৰি বুলি লিখিলোঁ। কিন্তু মোক ক্ষমা কৰি দিয়ক পাপা। বাহ, আজিৰ দিনতো আছে নেকি ইটোৱে সিটোৰ পৰা চাই লিখা? আমাৰ দিনৰ কথা বেলেগেই আছিল বুজিছে। আমাৰ দিনৰ ষ্টাইলটো অলপ বেলেগ আছিল। আমি আগৰ আগৰ চিটত যোন বহে ন, তাৰ পৰা চাই চাই লিখোঁ। পিছৰ বেঞ্চত কোন বহি আছে তাৰ পৰা মনে মনে চাই লিখোঁ। সেইটো দিন বেলেগেই আছিল। কিন্তু আজিৰ দিনতো যে এনেকুৱা চলি আছে মই নাজানো ন। জানো নহয় আপোনালোকৰ দিনত কি আছিলে। আপোনালোকৰ দিনত সেই তাহানিৰ কথা, আমাৰ দিনত এতিয়া নকলৰ কথা। আপোনালোকৰ দিনতো নকল মাৰিছিলে, কিন্তু আমাৰ দিনত নকল মৰা ষ্টাইলটো বেলেগ ন। আমি বেলেগৰ পৰা চাই লিখোঁ ন পাপা। সেইটোক লৈ দুখ নকৰিব আৰু। আজি ভিডিঅ'টো ইমানতে সামৰণি কৰি দিয়ক আৰু। পঢ়াক লৈ মোক ইমান লাজ দিব নালাগে। মই লাজ পাইছোঁ ন, চব ৰাইজে চাই আছে, সকলো ৰাইজৰ আগত মই লাজ পাইছোঁ ন পাপা। চেনেলত নতুন ভিডিঅ' আহি থাকিব আৰু পুৰণা ভিডিঅ'বিলাক ওপৰলৈ উঠাই নি থাকিব বুলি আপোনালোক সকলোকে অনুৰোধ জনালোঁ। যিহেতু চেনেলটো নতুন হয়, গতিকে সকলোৱে মৰম যাচিব আৰু আপোনালোকৰ যদি আশীৰ্বাদ পাওঁ আমাৰ চেনেলটো নিশ্চয় আগলৈ যাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। চ' হেল্ল' গাইজ, মই দুৰ্লভ আৰু আমাৰ এইটো ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ এটা আগৰ পুৰণা ইউটিউব চেনেল আছিলে, যিটো নাম জেবি মিক্সাৰ আছিলে। জেবি মিক্সাৰৰ পিছতে আমাৰ এইটো চেনেল আকৌ নতুনকৈ ক্ৰিয়েট কৰা হৈছে। এই চেনেলটো আপোনালোক সকলোকে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। আৰু যিহেতু এইটো কাৰণে অনুৰোধ জনালোঁ, আমাৰ এনেকুৱা বিভিন্ন ধৰণৰ কমেডিৰ ইউটিউব ভিডিঅ' ইয়াত আপলোড হ'ব আৰু আপোনালোকে এইবিলাক ভিডিঅ' চাই আমোদ পাব বুলি আশা ৰাখিছোঁ। গতিকেলৈ আমাৰ চেনেলটো আপোনালোকৰ সকলোকে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিছোঁ। যিহেতু আমাৰ ছাবস্ক্ৰাইব একেবাৰে 0 আছে, 0ৰ পৰা আমি ষ্টাৰ্টিং কৰিছোঁ। গতিকেলৈ আপোনালোক সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ, আমাৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন আইকনটো অল কৰি প্ৰেছ কৰি ল'ব। গতিকেলৈ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যিহেতু নতুন ভিডিঅ' বনাইছোঁ, অলপ খেলি মেলি হৈছে, গতিকেলৈ বেয়া নাপাব। আৰু ভিডিঅ'টোত মানে বহুতে ক'বলগীয়া কথা কৈছোঁ, নক'বলগীয়া কথা কৈছোঁ, গতিকেলৈ বেয়া নাপাব। আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কমেডি ভিডিঅ' বনাই থাকিম। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। গতিকেলৈ আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আৰু যদি চাই ভাল পায় তেনেহ'লে লাইক এটা কৰিব, আৰু যদিও বেয়া পাইছে তেতিয়াহ'লেও ডিছলাইক এটা কৰিব।